Hi everyone, welcome back to my another video. আজি এটা চ্যালেঞ্জ কৰিম মানে বাৰ্থডে গার্ল পাৰ্টি টু মানে চ্যালেঞ্জে ভিডিও কৰি দিম আজি সো আছে ইফালে আছে এটো চাও আছে আমি তিনজনে চ্যালেঞ্জ কৰিম আৰু চ্যালেঞ্জ কৰা যে হাৰিব তাৰ পানিশমেন্ট আছে পানিশমেন্টটো কি হ'ব এটা আপোনালোকে ভিডিওৰ লাষ্টত দেখা পাব সো এতিয়া নকও এতিয়া আমি খাম কোনে হাৰে আপোনালোকে ভিডিও চাই থাকক সো স্টার্ট করো Start करो बोलो ना 1 2 3 start यो फास्ट दिसे এতিয়া আমি দুজন আছো এতিয়া চাই থাকো আপোনালোকে Second. Come on, come on. So guys, মই হাৰিলো সব আপোনালোকে মোৰ বহুত কিনি আছে মানে বহুত কিনি আছে তেও তো ই ফার্স্ট ই সেকেন্ড মই থার্ড উইনার এতিয়া চাউমিন উইনার ঠিক আছে এতিয়া মই জিকিলো সেকেন্ড হল বার্থডে গার্ল সেকেন্ড হল ই থার্ড হল এটা শেষ হোৱাই নাই পৰাই নাই সো ই কৰিব লাগিব 5 বাৰ বুক ডাউন মাৰিব লাগিব 5 বাৰ টাইম লিমিট থাকিব টাইম দিয়া হ'ব 30 সেকেন্ডৰ ভিতৰত 5 বাৰ মাৰি খাব লাগিব 30 সেকেন্ড দিয়া হ'ব তো 30 সেকেন্ডৰ ভিতৰত 5 বাৰ মাৰি দিব লাগিব ই তো উপায় নাই কৰিব লাগিব এতিয়া 5 বাৰ বুক ডাউন যেটো মই হাৰি গলো আৰু এটো 30 সেকেন্ডৰ ভিতৰত আৰু এতিয়া এখিনি আৰু নেট খাও আপোনালোকক খোৱা চোৱা এতিয়া মই আপোনালোকক ডাইৰেক্ট দেখুৱাম বুক ডাউন মাৰটো তো এতিয়া মই এটো খাই লো এতিয়া ভিডিওটো ষ্টপ সো মই ফার্স্ট আছিলো বার্থডে গার্ল সেকেন্ড হল ই লাস্ট হল সো এতিয়া ইয়াৰ পানিশমেন্ট আছিল যে 30 সেকেন্ডত 5 বাৰ বুক ডাউন মাৰিব লাগিব সো ভাই গুড লাক থাকিল সো উপায় নাই এতিয়া 5 বাৰ মাৰিব লাগিব 30 সেকেন্ডত আৰু যদি মোৰ বেবিয়ে নোৱাৰে তেতিয়া হলি ইয়াৰ নাম লুজাৰ আৰু আমাৰ ষ্টপ ৱাচ আছে ইয়াতে ক্যামেৰামেন ষ্টপ ৱাচ ষ্টপ ৱাচ দেখুৱা 30 সেকেন্ড আছে না ষ্টপ ৱাচ দেখাবা ঠিক আছে এতিয়া মই মাৰিম উপায় নাই মাৰিব লাগিব আমি ইছু পুৰা লেটস গো জোতা জোৰ ফলে গলা স্টার্ট গেছো 1 2 3 4 5 10 बारे मार दी wow he is too good for this amazing bro river paru de come on bro come on de start oh my god yes so punishment এই ভিডিওটো ইমানে আছিল আৰু বাৰ্থডে গালক আকৌ এবাৰ কৈছো হ্যাপি বাৰ্থডে জীৱনত সুখী হয় আৰু বাৰ্থডে ভিডিওটো একচুয়ালি ইয়াৰ প্ৰসঞ্জিত ব্লগ এটা আছে চেনেল আপোনালোকে চাব তাতে পাই যাব বাৰ্থডে ভিডিওটো আৰু পাৰ্কৰ ভিডিওটো আপোনালোকে তাত পাব সো আজিলৈ ভিডিওটো ইমানে সো বেলেগ এটা ভিডিওত কেতিয়াবা দেখা পাম সো আজিলৈ বাই বাই টাটা লাভ ইউ অল